গ্ল্যামার নতুন মডেল ইয়ার লগত আপোনালোকে এটা কয় মোবাইল লাভ কৰিব স্টিম দিলে এই 10 দিনের ভিতৰত লয় ক্যাশব্যাক ডাইরেক্ট 10,000 টাকা পাবো যদি এক্সচেঞ্জ করি আর তের পুরানা গাড়ি আছে এক্সচেঞ্জ করি স্টিম লব তেনেহলে আরো 4,000 14,000 টাকা ডাইরেক্ট। দর্শক নববর্ষ আৰু বৰদিন উপলক্ষে এই গুণু মটৰছে আগবঢ়াইছে বাম্পাৰ অফাৰ। আমি আজি উপস্থিত হৈছো বঙাইগাঁও জিলাৰ ৰাঙামাটিত এই গুণু মটৰছে কি অফাৰ আগবঢ়াইছে আপোনালোকক সকলো আপডেট আপোনালোক দিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আহক আমাৰ লগত আহক ভিতৰলৈকে আহক। চাওক ইয়াতে কি ধুনীয়াকৈ সজাই পৰা ৰখা হৈছে বাইক। চাওক বাইকবিলাক সজাই পৰা ৰখা হৈছে ইয়াতে বাইক। এই বাইকবিলাকৰ অফাৰ চলি আছে বৰদিন আৰু নৱবৰ্ষ উপলক্ষে এই গুণু মটৰছে আগবঢ়াইছে বাম্পাৰ অফাৰ। কি অফাৰ আগবঢ়াইছে কি অফাৰ আগবঢ়াইছে কওকচোন। এইটো বাইক আছে এইটো হৈছে গ্ল্যামার নতুন মডেল ইয়াৰ লগত আপোনালোকে এটা কয় মোবাইল লাভ কৰিব। সঁচা না মিছা? একবাৰে 100% সঁচা। আপোনালোকে ৰাঙাপানীৰ যেটো গুণু মটৰছ হিৰো শ্বৰুম আছে বঙাইগাঁও জিলাৰ নাংলা ৰোড যেটো আছে নাংলা কলেজ ৰোড এবাৰ আহক। এই যেটো বাইক আছে মই কৈছো যদি আপোনালোকে লয় গ্ল্যামার নিউ মডেল এইটো ললে আপোনালোকে এটা কয় মোবাইল লাভ কৰিব। আৰু ইয়াতে চাওক আৰু ইয়াতে এইটো আছে হিৰো এক্সট্ৰিম। এইটো আপোনালোকে 10,000 টকা আপোনালোকে ক্যাশ ডিসকাউন্ট লাভ কৰিব। লগতে যদি এক্সচেঞ্জ কৰি আপোনালোকে লয় তেনেহলে আৰু 4,000 অৰ্থাৎ টোটাল 14,000 টকা আপুনি ক্যাশ ডিসকাউন্ট লাভ কৰিব। 100% গ্যাৰান্টি বৰদিনৰ হয় দৰ্শক নৱবৰ্ষ আৰু বৰদিন উপলক্ষে এই যিবিলাক বাইক সজাই পৰা ৰখা হৈছে এই বাইকখন হ'ল গ্ল্যামার এষ্টেক। এই বাইকখন আপোনালোকে 2,500 টকা ক্যাশবেকৰ লগতে দুটা হেলমেট পাব, তেল পাব আৰু এখনকৈ মোবাইল পাব। আপোনালোকে দেৰি নকৰি আপোনালোকে গুণু মটৰছৰ লগত যোগাযোগ কৰি আপোনালোকে গোটেই তথ্য জানি আপোনালোকে মন পচন্দৰ বাইক আপোনালোকে ল'ব পাৰিব। আৰু এটা বাইক আছে ইয়াতে আহক এই সুপার স্প্লেন্ডার এষ্টেক। ইয়াতেও আপনি এটাকৈ মোবাইল পাব, তেল হেলমেট দুটাকৈ হেলমেটের ব্যবস্থা আছে। আপোনালোকে দেৰি নকৰি আপোনালোকে শুৰুমূৰ্তিৰ পৰা যোগাযোগ কৰিব। মই কৈ দিছো লোকেশন কৈ দিয়ক। লোকেশনটো আপোনাৰ বঙাইগাঁও জিলাৰ ৰাঙাপানী লাংলা কলেজত গুণু মটৰছ হিৰো শ্বৰুম। কি অফাৰ চলি আছে? অফাৰটো আপোনাৰ বৰদিন হিচাপত আছে। কিমান দিনলৈকে এই অফাৰটো চলিব? এইটো 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে 10 দিন মানে 2023 লাষ্ট মানে অহাকালিৰ পৰা আৰম্ভ হ'ব। আপোনালোকে কমেন্ট কৰি আপোনালোকে সুধি থাকে যে স্কুটিৰ কিবা ব্যৱস্থা আছে, কিবা অফাৰ আছে নেকি? এই বৰদিন উপলক্ষে এই স্কুটিৰ অফাৰ আছে। ইয়াতে শ্বৰুম কৰ্তৃপক্ষৰ লগত এজন মানুহ আছে। এই স্কুটিটো আপোনাৰ এইটো ডাইৰেক্ট কেছ পাব 2,500 টকা কেছবেক পাব। হেলমেট পাব না নাই? দুটা হেলমেট পাব, তেল পাব না নাই? পেট্ৰল পাব আৰু লগতে মোবাইলো এটা পাব ফ্ৰী। হয় দৰ্শক আপোনালোকে মাত্ৰ মানে 2023 লাষ্ট অফাৰ এইটো মানে 23 আৰু আগতে আপোনালোকক কৈছো নৱবৰ্ষ আৰু বৰদিন উপলক্ষে এই গুণু মটৰছে আগবঢ়াইছে বাম্পাৰ অফাৰ। আৰু এখন বাইক আছে ধুনীয়া বাইক। এই বাইকখন তেলৰ মাইলেজো ভাল, হিৰো এক্সট্ৰিম 160। এই বাইকখন লোৱাৰ লগে লগে আপোনালোকে 10,000 টকাৰ পৰা আৰম্ভ কৰি 14,000 টকা পৰ্যন্ত আপোনালোকে কেছবেক পাব। কেনেকৈ পাব? 10,000 টকা ডাইৰেক্ট কেছবেক পাব। লগতে যদি আপোনালোকে ছেকেণ্ড হেণ্ড বাইক দি এক্সচেঞ্জ কৰে তাতেও আপোনালোকে 4,000 টকা পাব। তাৰ মানে টোটেল আপোনালোকে 14,000 টকা আপোনালোকে কেছবেক পাব। ইয়াতে শ্বৰুম কৰ্তৃপক্ষৰ মানুহ এজন আছে। দাদা কি ক'ব? এইবিলাক সঁচা না মিছা? কি আৰম্ভ কৰে মাজে? এইটো আমি হওক এতিয়া গুণু মটৰছ ৰাঙাপানী লাংলা কলেজ ৰোড বঙাইগাঁও জিলাৰ যিখন গুণু মটৰছ হিৰো শ্বৰুম আছে এই শ্বৰুমখনে কেতিয়া মিছা কথা নকয়। এইটো হ'ল 1 নম্বৰ কথা। তাৰপিছত আপোনালোকে যিখিনি কৈছে সেইখিনি 100% সঁচা হয়। এখন এষ্টিম দিলে এই 10 দিনৰ ভিতৰত লয় কেছবেক ডাইৰেক্ট 10,000 টকা পাব। যদি এক্সচেঞ্জ কৰি আৰু তেওঁৰ পুৰণা গাড়ী আছে এক্সচেঞ্জ কৰি এষ্টিম ল'ব তেনেহ'লে আৰু 4,000 14,000 টকা ডাইৰেক্ট ডিসকাউন্ট পাবো। এই এষ্টিমত আপোনালোকে দেখাই দিয়ক ভিডিঅ'। তাৰ লগতে আপোনাৰ হেলমেট তেলৰ ব্যৱস্থা আছে। হেলমেট দুটাকে পাব, পেট্ৰল পাব, মোবাইল এইটো গাড়ীত নাপায়, বাকী গাড়ীত পাব গ্ল্যামাৰ সেইবিলাক পাব, কিন্তু মোবাইল এইটোত নাপায়। হয় দৰ্শক আপোনালোকে আগতে কৈছে স্ক্ৰীন নম্বৰ দিম। আপুনি সকলোৰে লগত আলোচনা কৰি আপোনাৰ মন পচন্দৰ হিৰো যিকোনো বাইক আপোনালোকে ল'ব পাৰে।